যোৱাকালি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত শিক্ষা বিভাগে লোৱা ৩টা সিদ্ধান্তৰ কথা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মই দৃষ্টিগোচৰ কৰিব খুজিছো। বিশেষকৈ আমাৰ ইয়াত কামৰূপ মহানগৰ জিলাৰ প্ৰধান শিক্ষকসকল আছে, শিক্ষয়িত্ৰীসকল আছে। কালি আমি এটা সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা আমাৰ চৰকাৰী স্কুলবিলাকৰ ক্লাছ 3ৰ পৰা আমি বিজ্ঞান আৰু গণিত আমি ইংৰাজী কিতাপত পঢ়িম। আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ অসমত আমি এটা সাৰ্ভে কৰিছিলো যে অল ইণ্ডিয়া এক্সামিনেশ্যনত আমাৰ ল'ৰা ছোৱালী কিমানে সিট পায়। আমি দেখা পাইছিলো যে মেডিকেল ইঞ্জিনিয়াৰিঙত আমাৰ ল'ৰা ছোৱালীয়ে সিট পোৱাৰ সংখ্যা একেবাৰে কম। যোৱাকালি আমি এটা সমীক্ষা উলিয়াইছিলো সৰু স্বাধীনতাৰ পিছৰ পৰা অসমত যিমান IAS অফিচাৰৰ জন্ম হ'ল সব যদি আমি হিসাব কৰো অসমত যিমানখিনি IAS অফিচাৰ অসমৰ পপুলেশ্যন মতে হ'ব লাগিছিল তাৰ আমি 25% সৃষ্টি কৰিব পাৰিছো। আজি আমাৰ মেডিকেল কলেজবিলাকত যদি আপোনালোকে চাই 15% সিট আমি সেন্ট্ৰেল পুলত দিওঁ, কিন্তু অসমৰ ল'ৰা ছোৱালীয়ে এই 15% সিট নাপায়। বাকী ৰাজ্যৰ পৰা ল'ৰা ছোৱালী আমাৰ মেডিকেলত পঢ়িব আহে। আমি 85% সিটহে আমি পাওঁ। পোষ্ট গ্ৰেজুৱেটত 50% সিট আমি সেন্ট্ৰেল পুলত দিব লাগে, 50% সিট আমি ৰাখিব পাৰো। সকলো মেডিকেল কলেজত গলে আপোনালোকে দেখিব যে ম্যাক্সিমাম জুনিয়ৰ ডক্টৰছে হিন্দীতে কথা কোৱা দেখিব, ইংৰাজীতে কথা কোৱা দেখিব, কাৰণ আমাৰ 50% সিটত আমি কেতিয়াও কম্পিটিশন কৰিব নোৱাৰো। কিন্তু সাউথত যদি আপোনালোকে যায় দেখা পাব 50% সিটতো সাউথৰ লৰাই থাকে আৰু নিজৰ 50%তো সাউথৰ লৰাই থাকে। অৰ্থাৎ অল ইণ্ডিয়া এক্সামিনেশ্যনত আমি সিট পোৱাত আমাৰ বহুত অসুবিধা হৈ আছে। এতিয়া লাহে লাহে টেটৰ শিক্ষকবিলাকো আহিছে আৰু এই শিক্ষকবিলাকে গাঁৱৰ ইংৰাজী মাধ্যমৰ স্কুলবিলাকো একেবিলাক শিক্ষকে চলাই থাকে ক'ব গ'লে। সেইবাবে আমি এটা সিদ্ধান্ত লৈছো যে ক্লাছ 3ৰ পৰা অংক আৰু বিজ্ঞান আমি ইংৰাজী মাধ্যমত পঢ়িম। খালি টেক্সট বুকত ইংৰাজী মাধ্যমত লিখিলেও তাৰ পৰিপূৰক অসমীয়া বা বড়ো শব্দখিনি উইদিন ব্ৰেকেট থাকিব। আমি যদি লিভাৰ বুলি পঢ়ো উইদিন ব্ৰেকেট যকৃত শব্দটো তাতে থাকিব, যাতে ল'ৰা ছোৱালীয়ে নিজৰ সাধাৰণ জ্ঞান পাই থাকে। এটা প্ৰশ্ন হ'ব যে অসমীয়া কমি যাব নেকি? দুটা সাবজেক্টত যেহেতু আমি ইংলিছ মিডিয়াম আনিলো, আমি নতুনকৈ অসমীয়া মিডিয়ামত দুটা সাবজেক্ট ইন্ট্ৰডিউস কৰিলো। সেইটো হ'ল ভূগোল আৰু বুৰঞ্জী। সমাজ অধ্যয়ন পাঠ্যক্ৰমখন নোহোৱা হৈ যাব। তাৰ জায়গাত এতিয়াৰ পৰা আমি ভূগোল আৰু বুৰঞ্জী সকলোকে আমি শিকাবলৈ যত্ন কৰিম। তাৰ ফলত আমাৰ মেট্ৰিকত 6খন পেপাৰ হ'ব। এতিয়া 5+1 হৈ আছে এখন ইলেক্টিভ, এতিয়া 6+1 হ'ব। তাৰ মানে MIL আৰু ইংৰাজী অসমীয়া কম্পালসৰি হৈ গ'ল, ইংলিছ কম্পালসৰি হৈ গ'ল। গণিত আৰু বিজ্ঞান আমি ইংৰাজীত শিকিলো, সমাজ অধ্যয়নৰ পৰিৱৰ্তে আমি ভূগোল আৰু বুৰঞ্জী শিকিলো, লগত এখন ইলেক্টিভ সাবজেক্ট থাকিল। এইটো এটা আমাৰ যোৱাকালি সিদ্ধান্ত হ'ল। দ্বিতীয়তে সিদ্ধান্ত হ'ল যে জেন্ডাৰ ইকুৱেলিটিৰ কাৰণে এতিয়াৰ পৰা কোনো ল'ৰা স্কুল নাথাকে আৰু কোনো ছোৱালী স্কুল নাথাকে। ল'ৰা আৰু ছোৱালী একেখন স্কুলতে পঢ়িব। খালি দুই এখন অসমৰ যি একেবাৰে ঐতিহাসিক ছোৱালী স্কুল আছে, টিচি স্কুলকে ধৰি যিকেইখন, তেনেকুৱা কেইখনমান স্কুলে যদি ছাত্ৰী হৈ থাকিব খোজে সেইটো আমি এলাউ কৰিম। কিন্তু আদাৰৱাইজ যোৱা 20-25-30 বছৰত যিবিলাক স্কুল হৈছে সেই গোটেইবিলাক স্কুলক আমি কো-এড কৰিম। গতিকে গুৱাহাটীত যদি পানবজাৰ আৰু টিচি গাৰ্লছ হাইস্কুল হৈ থাকিব খোজে আমাৰ ক'বলগীয়া নাই। কিন্তু বাকি স্কুলবিলাক কামৰূপ একাডেমিটো ছোৱালী এডমিশ্যন দিব লাগিব, কলেজিয়েটতো ছোৱালী এডমিশ্যন দিব লাগিব। ছোৱালীৰ কাৰণে আজি আপোনালোকে চিন্তা কৰক, গুৱাহাটীৰ ল'ৰা স্কুলবিলাকত ছোৱালী
এডমিশ্যন নহয় কাৰণে একোজনী ছোৱালী নুনমাটিৰ পৰা টিচি স্কুললৈকে পঢ়িব আহিব লাগে। আজিলৈকে কোনেও চিন্তা কৰা নাই যে আমি ছোৱালীৰ শিক্ষাত আমি এটা বাধাৰ প্ৰাচীৰ কৰি থৈছিলো। ছোৱালী স্কুল বুলি শুনিলে ভাল লাগে, কিন্তু কামৰূপ একাডেমী কলেজিয়েটখন একচুৱেলি ল'ৰাৰ স্কুল হৈ আছে। আৰু গুৱাহাটীত ল'ৰাৰ স্কুলৰ সংখ্যা ইমান বেছি, ছোৱালী স্কুলৰ সংখ্যা কম, ফলত ছোৱালীসকলে বহুত দূৰ পঢ়িবৰ কাৰণে আহিবলগীয়া হয়। অথচ আজি ছোৱালীৰ সংখ্যা আমাৰ 50%তকৈ বেছি ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে। গতিকে ছোৱালী স্কুলখিনিত যি হওক নহওক, ল'ৰা স্কুলখিনিত আমি ছোৱালী এডমিশ্যন দিব খুজিছো। সোণাৰাম স্কুলেই হওক, কলেজিয়েট স্কুলেই হওক, একাডেমি স্কুলেই হওক, যাতে আমাৰ ভণ্টিসকলে ছোৱালীয়ে পঢ়াৰ কাৰণে যাতে ড'ৰ ষ্টেপত স্কুল পায়। এতিয়া ল'ৰা স্কুলৰ সংখ্যা বেছি, ছোৱালী স্কুলৰ সংখ্যা কম কাৰণে বহুত বেছি ট্ৰেভেল কৰিব লাগে। যেতিয়া কোএড হৈ যাব, তেতিয়া ছোৱালীসকলৰ কষ্ট বহুত পৰিমাণে হ্ৰাস হ'ব। এই এটা কাম আমি কৰিব খুজিছো।